हेलो एवरीवन खुलुमबाय আজি মিষ্টাৰে ক'লে বোলো সোনকালে ভাত বনাও ডিউটি আছে যাব লাগে ডিউটি মানে হল বৰ্তমান জানে সকলে যে ইলেকশন ডিউটি চলি আছে সকলোৰে তো মিষ্টাৰে যাব 1টা বজাত তো মই ভাবিলো 1টা বজাত যদি যায় তেন্তে লাঞ্চখিনি ভালকৈ কৰি মেলি খুৱাই পঠিয়াব পাৰিম সো ৰেডি কৰিলো লাঞ্চৰ বাবে প্ৰথমে মই কচুলতিখিনি ৰেডি কৰি ললো মানে কচুলতি বনাম কচুলতিৰে এই সৰু মাছখিনি বনাম বুলি ভাবিছো আৰু নেক্সট মই ইয়াতে পেন গৰম কৰি তাতে পিয়াজ আদা নহৰু জলকীয়া দি মেলি তেনেকে এই কচুলতিখিনি দি দিছো আৰু মই কচুলতি বুলিয়ে কও আপোনালোকে বা কি কয় নাজানো আৰু ইয়াতে দি দিছো অকমান মসুৰ দালি আৰু এনেকৈ কচুলতিত মসুৰ দালি দি খালে টেষ্টটো অকমান বেলেগ লাগে মানে খাই ভাল লাগে তো মই এয়া ৰেডি কৰিলো কচুলতিখিনি মানে এনেকে বনাই মেলি তো লাষ্টত দি দিছো মই ইয়াতে কেঁচা জলকীয়া অকমান আৰু এনেও জানে যে আপোনালোকে কচুত অকমান জলকীয়া বেছিকৈ লাগে তো এয়া হৈ গল মোৰ ৰেডি কচুলতি তো নেক্সট মই বনাম এয়া ডাঙৰ মাছ আনিছিলে তো এই ডাঙৰ মাছখিনিৰে মই ভাবিছো পিয়াজৰে বনাম বুলি ভাবিছো তো যেহেতু খৰধৰ হৈছে তো এই পিয়াজখিনি মই ভালকৈ ভাজি লৈছো আৰু ইয়াতে দিছো জিৰা জলকীয়া গুৰি আদা নহৰু পেষ্ট এনেকে দি মেলি মই মাছখিনি ৰেডি কৰি এয়া বনালো তো এয়া লাষ্টত দি দিছো মই ইয়াতে নেমু অকমান সৰু সৰুকৈ কাটি ফ্লেভাৰৰ কাৰণে আৰু কেঁচা জলকীয়া অকমান কাটি দি দিছো আৰু এনেকে দি মেলি অকনমান 2 মিনিট মান ঢাকনি দি উঠাই দিছো তেতিয়া মানে ফ্লেভাৰটো বেছি ভাল হয় আৰু নেক্সট মই এয়া ৰেডি কৰিবলৈ লৈছো মাছৰ কণী আছিল তো এই কণীখিনি মই বইল কৰি লৈছো প্ৰথমে কাৰণ বইল কৰি ললে ভাজি খাবলৈ ভাল হয় তো মই অকনমান বইল কৰি লৈছো লৈ মেলি এয়া ভালকৈ ভাজি ললো ইয়াতে দিছো জলকীয়া পিয়াজ সৰু সৰুকৈ কাটি দিছো তো এয়া মোৰ কণীখিনিও ৰেডি হৈ গল আৰু নেক্সট আছিল মাছৰ তেল অকমান তো মই ভাবিলো এই তেলখিনিনো কি কৰো তো এই তেলখিনিৰে ভাবিলো এটা খাৰৰ আঞ্জা বনাও তো এই তেলখিনিৰে মই ভাবিছো তিয়হ যেটো তিয়হ বুলি কও আমি তিয়হৰ খাৰ বনাম বুলি আৰু আপোনালোকে খাইছেনে নাই নাজানো কিন্তু আমি মাজে মাজে তিয়হৰ খাৰ খাও আৰু এয়া তিয়হৰ খাৰখিনিও মই ৰেডি কৰি ললো আৰু এয়া মোৰ কমপ্লিট হৈ গল আৰু নেক্সট ফ্ৰাই কৰিলো পটল আৰু ইয়াৰ পিছতে ৰেডি কৰিছো মই বৰা বনাবৰ কাৰণে সৰু কুমৰা জালি আনিছিলে বজাৰৰ পৰা তো মই এই সৰু কুমৰা জালিখিনি এনেকৈ সৰু সৰুকৈ গোল গোলকৈ কাটি লৈছো মানে পাতল পাতলকৈ কাটি লৈছো আৰু বেছি ডাঠকৈ কাটিলে ভিতৰত মানে সিজিবলৈ অলপমান টান হয় সেই গতিকে মই পাতলকৈ কাটিছো আৰু এনেকৈ পাতলকৈ কাটি বেচনৰ লগত এনেকৈ বেচন লগাই মেলি তেনেকৈ বৰাখিনিও ৰেডি কৰি ললো আৰু এয়া মোৰ থালি ৰেডি হৈ গল আৰু ইয়াতে মই ৰেডি কৰিছো এয়া মসুৰ দালি বনাই ৰাখিছিলো এইখিনি মই দেখুৱা নাই মসুৰ দালি কুমৰা দি মেলি আৰু ইয়াতে এয়া হল কচু লতিৰে সৰু সৰু মাছ আৰু এয়া হল পিয়াজেৰে মানে ডাঙৰ মাছ যেটো বনাইছিলো তাৰ পিছতে নেক্সট মই ইয়াতে ৰেডি কৰিছিলো যিখিনি মানে তিয়হৰ খাৰ যেটো বনাইছিলো আৰু এয়া পটল ফ্ৰাই কৰিছো এয়া অকমান ভেন্দি ফ্ৰাই কৰিছো আৰু এয়া কুমৰা জালিৰ বৰা আৰু মাছৰ কণী তেনেকৈ কৰি মই থালিখন ৰেডি কৰি তেওঁক খাবলৈ দিলো আৰু আপোনালোকে যদি আজি এই ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভাল ভাল ভিডিও চাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো বাই বাই